নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে অসম চৰকাৰ আৰু অসমবাসী ৰাইজে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে খুব তীব্ৰতাৰে যো-জা চলাই আছে। আজিৰ এই ভিডিঅ'টিত অমৃত বৃক্ষ আন্দোলনৰ কিছু কথা জানো আহকচোন। যোৱা ৮ জুন তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বৃক্ষ অৰ্থনীতিৰ বৃদ্ধিৰ এক মহান উদ্দেশ্য আগত ৰাখি 1 কোটি বৃক্ষৰোপণৰ ঘোষণাটো আগবঢ়াইছিলে। আমি এই অমৃত বৃক্ষ আন্দোলনত কেনেকৈ অংশগ্ৰহণ কৰিম বা আমি কি কৰিব লাগিব, কেতিয়া কৰিব লাগিব, সেই বিষয়ে অকণমান জানো আহক। অহা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ পুৱা 9 বজাৰ পৰা 11 বজালৈ সমগ্ৰ ৰাজ্যতে 1 কোটি বৃক্ষৰোপণ কৰা হ'ব। আপোনালোকে ভালকৈ মন কৰিছেনে? 9 বজাৰ পৰা 11 বজাৰ অৰ্থাৎ 2 ঘণ্টাৰ ভিতৰতে সমগ্ৰ অসমতে 1 কোটি গছ পুলি ৰোপণ কৰা হ'ব। আত্মসহায়ক গোটৰ সদস্য, আশাকৰ্মী আৰু তত্ত্বাৱধায়ক, আৰক্ষী, শিক্ষানুষ্ঠান, অংগনবাড়ী, অন্যান্য অনুষ্ঠান আৰু সকলো অসমবাসী ৰাইজে এই বৃক্ষৰোপণত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে অনলাইন যোগে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো পৰ্টেলৰ জৰিয়তে কৰিব পাৰে, নহ'লে মোবাইল এপতো কৰিব পাৰে। পৰ্টেলৰ জৰিয়তে কৰিলে আপুনি aba.assam.gov.in এইটো পৰ্টেলত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাব পাৰে। আৰু নহ'লে গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে অমৃত বৃক্ষ অভিযান, যোনটো এমট্ৰনে লঞ্চ কৰিছে, সেইটো ডাউনলোড কৰি পেলাই আপুনি ৰেজিষ্টাৰটো কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অলৰেডি আৰম্ভ হৈ গৈছে। আপোনালোকে যিমান সোনকালে পাৰে ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। গছপুলিটো ৰোপণ কৰাৰ দিনাখন আপোনালোকে জিঅ'টেক ফটো এটা ল'ব লাগিব, অৰ্থাৎ GPS কেমেৰাৰ জৰিয়তে ফটো এটা লৈ আপলোড কৰিব লাগিব। আৰু চৰকাৰে ঘোষণা কৰিছে যে প্ৰত্যেক হিতাধিকাৰীয়ে 100 টকাৰ এটা আৰ্থিক অনুদান পাব। আৰু গছ পুলিজোপা ভালকৈ চোৱা চিতা কৰি ডাঙৰ দীঘল যেতিয়া কৰিব আপুনি, 3 বছৰ পিছত আকৌ 200 টকা এটা অনুদান দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। কিন্তু মনত ৰাখিব, আৰ্থিক অনুদান লাভ কৰিবৰ কাৰণে আপুনি জিঅ'টেক কৰা ফটোটোহে আপলোড কৰিব লাগিব। প্ৰত্যক্ষ ট্ৰেন্সফাৰ, যোনটো আমাৰ ডাইৰেক্ট ট্ৰেন্সফাৰটো কেনেকৈ হ'ব, যে গছপুলিটো ৰোপণ কৰাৰ পিছত যেতিয়া আপুনি যোনটো জিঅ' লোকেশ্যন থাকিব, আপোনাৰ লোকেশ্যন আৰু যোনটো ফটোত আপোনাৰ টাইমটো আহি যাব, ডেটটো আহি যাব, সেই ফটোটো আপুনি আপলোড কৰাৰ পিছত আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে যদি আপুনি এইটো অপশ্যনটো আহি যাব যে আপুনি এই অনুদানটো বিচাৰে নে নিবিচাৰে। যদি বিচাৰে তেতিয়াহ'লে আপুনি য়েছ মাৰাৰ পিছত আপুনি আপোনাৰ আধাৰ নাম্বাৰ, আধাৰ লিংক মোবাইল নাম্বাৰ, আধাৰ লিংক আপোনাৰ বেংক একাউণ্টটো নাম্বাৰ আৰু পাছবুকটো আপলোড কৰিব লাগিব। তেতিয়াহ'লে আপুনি এই অনুদানটো পাব। তো ৰেজিষ্ট্ৰেশ্যনৰ সময়ত খুব ভালকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু গছজোপাৰ গছজোপা আমি ৰুম, গছজোপাটো আমি নিজৰ ঘৰতে ৰুম। তো সম্পূৰ্ণ মালিকত্বটো যোনে ৰুৱে তেওঁৰে থাকিব, মালিকৰে থাকিব। এইটো চৰকাৰী মালিকত্ব হৈ নাযায়, এইটো চব নিজৰে দায়িত্বত থাকিব। আৰু খুব ভালকৈ যত্ন কৰিলে আপুনি যি গছজোপা ৰুব, এই গছজোপা বাণিজ্যিক গছ হ'ব। যিহেতু অসম চৰকাৰে ইতিমধ্যে ঘোষণাই কৰিছে যে যিমান দামী গছবিলাক আছে, গছপুলিবিলাক আপোনাক বিনামূলীয়াকৈ দিয়া হ'ব। আৰু গছপুলি যেতিয়া আপুনি ল'ব যাব, আপুনি ঠিক যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া আপুনি গছপুলি ক'ত কালেকশ্যন কৰিব সেইখিনি বস্তু দি দিব লাগিব। আৰু পূৰ্বে নিৰ্ধাৰণ কৰা সেই জেগামতে আপুনি গৈ পেলাই গছপুলিটো কালেকশ্যন কৰি ল'ব পাৰে। কাৰণ জিলা বা ব্লক পৰ্যায়ত সেই গছপুলিখিনি খুব ধুনীয়াকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ
জৰিয়তে খুব ধুনীয়াকৈ সুৰক্ষিত কৰা ৰখা হ'ব। আপোনালোকে যোনটো কেন্দ্ৰত ল'ম বুলি আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত লিখি দিয়ে, আপুনি তাতে গৈ পেলাই কালেকশ্যন কৰিব পাৰিব। এতিয়া বহুতে ক'ব যে আৰ্থিক লাভ কি হ'ব। আৰ্থিক লাভৰ ক্ষেত্ৰত চাওক, আমি যিবিলাক গছপুলি ৰোপণ কৰিম বা চৰকাৰে যিবিলাক গছপুলি দিব, গছপুলিবিলাক অলপ বাণিজ্যিক হ'ব, কমাৰ্চিয়েল প্লেণ্ট হ'ব, য'ত নেকি উদাহৰণস্বৰূপে আমি প্লাইউড জাতীয়, য'ৰ পৰা প্লাইউড বনাব পাৰি। কিছুমান কাঠ, যিটো দামী কাঠ থাকে, সেইবিলাক গছ, ঔষধি গছ হ'ব পাৰে, খুব দাম থাকে, আৰু আন কিছুমান গুৰুত্বপূৰ্ণ গছ থাকে, সেই গছবিলাকহে ৰোপণ কৰা হ'ব। গতিকে সেই গছবিলাক যেতিয়া ডাঙৰ হ'ব, তেতিয়া প্ৰত্যেকৰে এটা খুব ভাল মূল্য এটা পাব চবে। মই উদাহৰণস্বৰূপে ইয়াতে দেখাইছোঁ, আপুনি চাই ল'ব, যদি পাৰে ভিডিঅ'টো প'ষ্ট কৰি ভালকৈ চাই ল'ব গোটেইখিনি, যে এটা লিষ্ট দিয়া আছে। এইটো প্লাইউড জাতীয় কিছু গছৰ নাম দিয়া আছে। তেনেকুৱা ধৰণৰ গছে ৰুব বা আমাৰ চৰকাৰে আপোনাক দিব বিনামূলীয়াকৈ। তো ইয়াতে খুব ধুনীয়াকৈ দিয়াই আছে যে আপোনাৰ যে কিমান বছৰ লাগে এই গছপুলিজোপা ডাঙৰ হ'বলৈ, বা প্লাইউডৰ কাৰণে কিমান সময় লাগে, কিমান দিন লাগে, কিমান বছৰ লাগে। তো সেই বস্তুখিনি দিয়া আছে, আৰু আপোনাৰ এটা এষ্টিমেট দিয়া আছে কিমান টকাত সেই গছজোপা বিক্ৰী কৰিব পাৰিব। এষ্টিমেটেড এটা প্ৰাইচো দিয়া আছে, আপুনি চাই ল'ব পাৰে। কিছু দামী কাঠ জাতীয় আছে, আজাৰ, অৰ্জুন, এনেকুৱা গছ আছে, কামাৰি, চাই ল'ব, লিষ্টটোত দিয়া আছে। আৰু সেই গছজোপা কিমান দিন পিছত আমি কাটিবৰ কাৰণে যোগ্য হয় সেইখিনি দিয়া আছে, কিমান বছৰ পিছত, আৰু এটা এষ্টিমেটেড প্ৰাইচো দিয়া আছে। কিছুমান মেডিচিনেল প্লেণ্টো আছে ইয়াতে, আপুনি চাব পাৰে, যেনেকৈ অৰ্জুন গছ আৰু দালচেনি গছ, জামুন গছ, এইবিলাক লেটেকু, এনেকুৱা গছবিলাক আপোনাৰ চাই ল'ব পাৰে। ইয়াতেও গোটেইখিনি দিয়া আছে ডিটেইলছখিনি। অন্যান্য কিছুমান ফুড ভেলু থকা গছ আছে, যেনেকুৱা জলফাই, লেটেকু, মেংগো, পনিয়ল, এনেকুৱা ধৰণৰ গছবিলাকো খুব দামী গছ হয়, পিছলৈ বহুত দামত বিক্ৰী কৰিব পাৰি। তো এইবিলাকো গছ আমি ৰোপণ কৰিব পাৰোঁ, বা চৰকাৰে সেইটো গছেই দিব। এতিয়া এইখিনিয়ে আছিল মেইন প্ৰচেছ। এতিয়া আমি যেতিয়া গছপুলিযোৰ ৰুম, তেতিয়া আমাৰ যেতিয়া আপলোড কৰা প্ৰচেছটো এতিয়াও চৰকাৰে জনোৱা নাই। আপোনালোকে ভিডিঅ'ত চাই থাকিব, যেতিয়া আহে আমি আৰু এটা ভিডিঅ'ত জনাই দিম। এটা কথা মন কৰিব যে গছপুলিজোপা যিহেতু 17 তাৰিখে 2 ঘণ্টাৰ ভিতৰতে ৰুব লাগিব, আৰু যিহেতু ফটোও ল'ব লাগিব, তো কাইণ্ডলি আপোনালোকে এটা কাম কৰিব লাগিব যে এদিন বা 2 দিন আগতে আপুনি সেই ঠাইডোখৰ গাঁত খান্দি থ'ব, আৰু সাৰ, যিখিনি পচন সাৰ আছে বা যিখিনি আমাৰ গোবৰ সাৰ আছে, সেইখিনি দি পেলাই আপুনি ৰেডি কৰি ৰাখিব, যাতে সেই 2 ঘণ্টাৰ ভিতৰতে আপুনি গছপুলিজোপা ৰুই তাৰপিছত যিহেতু কৰি ল'ব পাৰে, আপলোডটোও কৰিব পাৰে। আপলোডৰ প্ৰচেছটো নেক্সট ভিডিঅ'ত আমি জনাই দিম। এতিয়া আপোনালোকৰ মনত কিছু প্ৰশ্ন আহিব পাৰে। মই এটা প্ৰশ্ন উদাহৰণস্বৰূপে দিছোঁ যে গছপুলি ৰোপণৰ বাবে আমি এই টকাখিনি পাম নে নাই, সঁচাকৈ পাম নে নাই। হয়, আপুনি গছপুলি ৰোপণৰ কাৰণে আমি 100 টকাটো পাব, যদিহে আপুনি চৰকাৰী কৰ্মচাৰী নহয়। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে এই 100 টকাটো নাপায়, আৰু বাকী সকলোৱে পাব, যদি ভালকৈ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত গোটেইখিনি বস্তু দিছে, আপোনাৰ ডাটাখিনি দিছে, বেংক একাউণ্টটো ভালকৈ দিছে। এই টকাখিনি পোৱাৰ যোগ্য কোন হয়? ঠিক একে কথা, কোনো চৰকাৰী বিভাগৰ যদি দৰমহা নোপোৱা ব্যক্তিসকলহে হিতাধিকাৰী হয়। চৰকাৰী দৰমহা নোপোৱা ব্যক্তিসকলেহে এই টকাখিনি পাব। গছপুলিবোৰ ক'ৰ পৰা পাব? গছপুলিবোৰ আপুনি যেনেকৈ পূৰ্ব নিৰ্ধাৰিত কৰা, আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তাতে যি লিখিছিলে, য'ৰ পৰা ল'ব বুলি লিখিছিলে,
তাতে আপুনি গছপুলিটো পাব। পুলিটো কেনেকৈ ৰোপণ কৰিব লাগে এইটো আমি জানোৱে, তথাপিও এটা 30 চেণ্টিমিটাৰ বহল আৰু কৰি পেলাই আৰু 30 চেণ্টিমিটাৰ দ কৰি পেলাই এটা গাঁত খান্দি থ'ব। আৰু মই কৈছোঁ গাঁতটো পাৰিলে এদিন দুদিন আগতে কৰি ল'ব। তাতে জৈৱিক গোবৰ মিহলি কৰিব পাৰে। আৰু গছপুলিটো ৰোপণ কৰাৰ পিছত মাটিটো আৰু খুব ধুনীয়াকৈ দি পেলাই তাতে পানী দিয়াৰ ব্যৱস্থাটো কৰিব। এতিয়া কিমান বছৰ পিছত এই গছজোপা কাটিব পাৰিব আপুনি বা বিক্ৰী কৰিব পাৰিব বা নিজে ইউজ কৰিব পাৰিব। তো সেইটো মই অলপ আগতে লিষ্ট কেইখন দিছিলোঁৱে, তাতে দিয়াই আছে গোটেইখিনি বস্তুটো কিমান বছৰ লাগে হওঁতে, সেইটো চাই ল'ব। সময়সীমাটো চবৰে বেলেগ বেলেগ হ'ব পাৰে। গছ পূৰ্ণবয়স্ক হ'লে গছ কাটিবলৈ বন বিভাগৰ পৰা অনুমতি ল'বনে, সেইটো খুব বহুতৰ মনত আহিব পাৰে যে চৰকাৰে দিব গছপুলিটো, পিছলৈ আমি বিক্ৰী কৰিব পাৰিম নে নোৱাৰিম। তো এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কিবা অনুমতি পাৰ্মিশ্যন ল'ব লাগিব নেকি। হয়, এই গছ যেতিয়া পূৰ্ণবয়স্ক হ'ব, যেতিয়া আপুনি কাটিব বুলি ভাবিছে, তেতিয়া বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নহ'ব। তো এইখিনি চৰকাৰে জনাই দিছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।